or welcome back to my YouTube channel. আজি আমি আহিছো ডিফুত আৰু ডিফুৰ কিছুমান জায়গা আমি ফুৰিম আৰু আপোনালোকক দেখাম। আৰু আজি আমি ইয়াত বৰ্তমান আছো ডিফুৰ ৰিক্ৰিয়েশ্যন পাৰ্কত, তো তাৰে কিছুমান ভিডিঅ' আপোনালোকক দেখাম, আহকচোন বলক। দেখিছে গোটেই পাৰ্কখন বহুত ডাঙৰ এৰিয়া হয় আৰু পুৰা গছ গছনিৰে ভৰা। যদি কোনোবা অহা নাই আহি চাব। দেখিছে ভিউটো আৰু খুব বেছি নিৰিবিলি পৰিৱেশ। আপোনালোকে ডিফুৰ ৰিক্ৰিয়েশ্যন পাৰ্কখন ইমানেই বেছি ডাঙৰ, আমাৰ অৱস্থা কাহিল হৈ গৈছে খোজকাঢ়ি খোজকাঢ়ি। আৰু মই দুটামান ফোনৰ খুলি পালোঁ, ভাবিছোঁ ঘৰলৈ লৈ যাম। আহক, পাৰ্কখন আৰু বহুত ডাঙৰ, আপোনালোকক দেখুৱাম, আহি থাকক। ফাইনেলি আমাৰ ভিডিঅ'টো শেষ খবৰ হ'ল আৰু আমি দেখুৱালোঁ আপোনালোকক গোটেই ডিফুৰ ৰিক্ৰিয়েশ্যন পাৰ্কখন অলপ অলপকৈ। খুব বেছি ডাঙৰ আৰু যথেষ্ট সময় লাগিব যদি গোটেই পাৰ্কখন ভালকৈ এপাক ঘূৰে। আৰু কাষতে আৰু এখন সৰুকৈ মানে গাৰ্ডেন আছে, খুব বেছি ধুনীয়া। আৰু নাযাওঁ যিহেতু বহুত বেছি গৰম, অৱস্থা বেয়া হৈ গৈছে আমাৰ। আমি এতিয়া খাবলৈ সোমাইছোঁ। বহুত বেছি কষ্ট হৈছে, মানে তাতে ছানডে ৰেষ্টুৰেণ্টবোৰো বন্ধ, তো বহুত কষ্টৰ মূৰত এখন ৰেষ্টুৰেণ্ট পাইছোঁ। গতিকে আহক আমি এতিয়া পটাপট খাই লওঁ। ফাইনেলি আমি এতিয়া ডিফু টাউনৰ পৰা ওলাই গ'লোঁ। এতিয়া আমি গৈ আছোঁ যিহেতু হোজাইলৈ, গতিকে আমি যোনটো লামডিং হাইৱে পাম। খুব বেছি ধুনীয়া ৰাস্তাটো, গতিকে মই ভিডিঅ'টোৰ ক্লজিং ইয়াতে লৈ লৈছোঁ, কিন্তু লাষ্টত মই ক্লিপ কিছুমান লগাই দিম তাতে। যদি ভিডিঅ'টো ভাল পাইছে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব। আকৌ নতুন ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহিম।